Hi friends, welcome to my Krishna vlog. আৰু আজি ভাবিছো নাৰিকলৰ চাটনি বনাম। হেয়ে ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো। হে মই ভালকে ঠিক নাজানো। অলপ চলপ পাৰো। বেছি একদম এক্সপাৰ্টও নহয়। খাবলৈ কিন্তু টেষ্টি হয় হেনেকে। মইও ভাবিছো আজি আপোনালোকৰ লগত শেয়াৰ কৰো। বলক তেন্তে ভিডিওটো আৰম্ভ কৰো। আৰু এয়া মই চানা দাইল লৈছো আৰু নাৰিকলখিনিও কাটি লৈছো সৰুকে। আৰু এয়া নৰসিংহৰ পাত, নেমু, সৰিয়হ লৈছো, নিমখ আৰু জলকীয়া। এতিয়া মই বুটৰ দাইলখিনি ভাজি লৈছো অকমান। তাৰ পাছত মই পানীত তিয়াই দিম ভজা হলে। অকমান ৰঙাকৈ ভাজিম আৰু। ভজা হৈ গল, বাটিত উলিয়াই ললো। এতিয়া মই পানী দি দিম। পানী ঢালি দিছো আৰু মই আধা ঘণ্টা সময় থৈ দিম। আৰু এই আমাৰ মিক্সিত মাৰিব পৰা হৈ গল। এতিয়া ৰেডি। সব নাৰিকলখিনি দি লৈছো। আৰু এতিয়া আমি দিম নিমখ। জলকীয়া পিছত দিব লাগিব কাৰণ অকমান উলিয়াই ল'ব লাগিব, দেউতা খাব নোৱাৰে জলকীয়া। এতিয়া ঢাকনি মাৰি দিওঁ। এই আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই পুৰণ মাৰিম। সৰিয়হখিনি যে লৈছিলো সেইখিনিৰ লগতে পুৰণ মাৰিম। তেলখিনি গৰম হৈ গ'ল, সৰিয়হখিনি দি দিছো। এয়া দি আছো অলপমান। আৰু এতিয়া মই ফুটিবৰ কাৰণে ঢাকনিখন ঢাকি দিছো। ইয়াত নেমু দিয়াটো দেখুৱা নহল। এতিয়া তেলখিনি দি দিলো, চাটনি ৰেডি হৈ গ'ল এতিয়া।